জীৱনৰ খালি জেপে আৰু খালি পেটে যিটো কথা শিকাব পাৰে যিটো জ্ঞান দিব পাৰে জীৱনৰ মানে মই ভাবো আৰু একোটা বস্তুৱে হেতু শিকাব নোৱাৰে আচলতে ভাল পাওঁ তোমাক আজিও খুব ভাল পাইছিলো ভাল পাই থাকিম তোমাকে শপত ললো গান চান গোৱাৰ পিছত আৰু পইচাটো দিবলৈ মন নকৰে মানে কেতিয়া কমিটিৰ মানুহ তাৰ পৰাই গায়ব হৈ যায় তো তেনেকুৱা হয় দেখি মৰম লগা উজনি গাঁৱৰ জাকৈ বোৱা ছোৱালী যাকে পাতি পাতি বৰ বিলত মাছে মাৰো নাবিলি নমস্কাৰ দা আনস্ক্ৰিপ্টেড বাই এছএছৰ আন এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নয়না সন্দিকৈবা আমাৰ ইউটিউব চেনেললৈ স্বাগতম নমস্কাৰ বাকি খবৰ কেনেকুৱা খবৰ আছে ভাল বেয়া পৰিকল্পনা কেনেকুৱা কৰি আছে পৰিকল্পনাটো বহুত আছে সংগীতক লৈ পৰিকল্পনা বহুত কিন্তু যোৱা বছৰ মই নকৰিলো তেনেকে এই বছৰ আছে কাম কেইটামান ৰৈ আছে সেইখিনিতে আৰম্ভ কৰিম আৰু নতুন কিবা গান ষ্টাৰ্ট কৰিছে হয় নতুন অকমান যদি সেই গানটোকে যদি গুনগুনাই দিয়ে প্ৰথম ষ্টাৰ্টিং ভাল লাগিব একচুয়ালি গুনগুনাব পৰাকে নাই বাৰু জাস্ট আৰম্ভ কৰাহে হৈছে আচ্ছা এটা নকওঁ মই নেক্সট যেতিয়া মোৰ হ'ব গীতকেইটি যেতিয়া মোৰ সম্পূৰ্ণ হ'ব তেতিয়া নিশ্চয় শুনাম বাৰু এতিয়া প্ৰথম আপোনাৰ গান এতিয়া শুনিলো তেতিয়া অসমৰ ৰাইজে গম পাব যে কোন এইগৰাকী আচলতে আপোনাৰ নামটো যদিও কৈছো বহুতে চিনি নাপায় হয়তো হয় সেইটো কাৰণে এটি গান যদি হেৰি কৰে ভাল লাগিব মোৰ বহুত কেইটা গান আছে তাৰে ভিতৰত অসমৰ ৰাইজে সকলো ৰাইজে আকলি লৈছিলে বহুত বেছি মৰম দিছিলে বহুত বেছি ৰিলছ কৰিছিলে এটি গীতত সোণৰ কাৰেং বুলি আছিলে মোৰ গীতটিৰ নাম ৰবিতা আছিলে অভিনয় কৰিছিলে ৰবিতা আৰু প্ৰিয়ম বাই তাৰপিছত আৰু শচীন বৰুৱাদেৱে ডাইৰেকশ্যন আছিলে গীতটি আছিলে আমাৰ চিন্ময় কৌশিক আৰু জয় নিৰ্বাণৰ তাৰপিছতে গীতটি সংগীত কৰিছিলে অনুপম কোঁৱৰে আৰু আমাৰ মিক্সিং মাষ্টাৰিং কৰিছিলে দিগন্ত বৰদলৈ ছাৰ চবেই জানে আৰু গীতটিৰ লগত সম্পূৰ্ণভাৱে জড়িত আছিলে এজন ব্যক্তি প্ৰথমৰ পৰা শেষলৈকে গোটেই গীতটো কেনেকুৱা ধৰণৰ হ'ব ভিডিঅ'টোৰ কনচেপ্ট কি ধৰণৰ হ'ব গোটেই সেইখিনি বস্তুৰ লগত জড়িত আছিলে এনএক্স মনো বাকী মোৰো ফেভৰেট গানটো ভাল লাগে অকণমান গুণগুণাই দিছোঁ ঠিক আছে কেতিয়ালৈ আহিবা মোৰ জান উপচি আছে বুকুৰ অভিমান কান্দি দিওঁনে নিদিও লাগে মৰি জিওঁনে নিজেও লাগে তোমাক নাভাবি ভাবি থকাটো টান উচুপি বুকুত সুমুৱাহি তোমাক খাবতি লম থাকিবা দেহাহি ধুনীয়া লাগিছে তাকে আৰু মোৰো ভাল লাগে আচ্ছা কিন্তু আপুনি ভিডিঅ'বোৰত যে কৰে আপোনালোকে ভিডিঅ' কৰে আপুনি নোলাই কিয় ভিডিঅ'বোৰত প্ৰায় লুকাই থাকে মোৰ একচুৱেলি মই ইমান কেমেৰা ফ্ৰেণ্ড নহয় মই বিৰাট বেয়া পাওঁ মই সদায় কেমেৰা বেকতে ভাল পাওঁ ফটো এখন মাৰিবলৈ টান লাগে কিন্তু হ'লেও এতিয়া উপায় নাই আজিকালি মানে ট্ৰেণ্ডে সেইটো ওলাবই লাগিব কেমেৰা সন্মুখত গতিকে আহিছো আৰু লাহেকে আৰম্ভ কৰিছো এতিয়াৰ পৰা যদি কৰো ভিডিঅ'বিলাকত মই চেষ্টা কৰিম নিজে কৰিবৰ কাৰণে আৰু এক্টিং কৰিবৰ কাৰণে বাকী আপোনাক যিহেতু নয়না বা বুলি ক'লে সকলোৱে চিনি নাপায় নাপায় কিহৰ কাৰণে বুলি ভাবে এইটো কথা মই ভাবো যে সদায় কেমেৰা বেকতে থাকো আমি কেৱল গীতটোৰ লগতে যিমানখিনি যি জড়িত থাকে আমি তাতে সীমাবদ্ধ থাকি ভাল পাওঁ নিজকে ইমান সলভ কৰি ভাল নালাগে কেমেৰা আগত ওলাই সেইকাৰণে মই ভাবো যে কিছু ক্ষেত্ৰত পিছ পৰি আছো হেতুৱে ৰিজন বুলি ভাবো হেতুৱে ইমপ্ৰুভ এবাৰ পৰা হৈছে মই সেই প্ৰথমতে জাম্পিং স্পাইডাৰ গলো হেতু ফাৰ্ষ্ট ইন্টাৰভিউ আছিলে মোৰ তাৰপিছত এটো ইয়ালৈ আহিছো মই আমাৰ লাগ ভাত সেকেন্ড নাই তেনেকুৱা একো নহয় জাস্ট আৰম্ভ কৰিছো আৰু নিজকে অকণমান আচ্ছা ৰাইজৰ ওচৰলৈ আহিবৰ কাৰণে আপুনিতো প্ৰথমতে ডেন্স কৰিছিলে আমি যিমান দূৰ জানো প্ৰথমতে ডেন্সৰ পৰা এই সংগীতৰ ৰাস্তাটোলৈ কেনেকৈ আহিলে প্ৰথম অৱস্থাত মই হেৰি ডান্স কৰিয়ে ভাল পাইছিলোঁ
এলপি স্কুলত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আমাৰ 9খন স্কুলৰ ভিতৰতে বহুত এটা ডাঙৰ কম্পিটিশ্যন আছিলে তাৰপিছতে কম্পিটিশ্যন থকাৰ পিছত মোৰ গুৰু বদন বৰুৱা ছাৰ আমাৰ চাবুৱাৰে হয় তেওঁ ক'লে মাক যে আমাৰ স্কুলৰ পৰা তেনেকৈ বাকীটো চবেই চব কৰিবই কিন্তু তেনেকৈ গান গোৱা ছোৱালী নাই তো মাক ক'লে আৰু হেৰি তই যদি গান কেইটামান তাই শিকাই দিয় তেতিয়াহ'লে ভাল হ'ব আৰু ময়ো নাজানো যে মোৰ ভইচ এটা আছে একচুৱেলি মই গান গাব পাৰিম ভাবা নাই তাৰপিছতে মায়ে যেতিয়া শিকালে বিষ্ণু প্ৰসাদ ৰাভা সংগীত জ্যোতি সংগীত আধুনিক গীত বনগীত যি আছিলে আৰু কম্পিটিশ্যন গোটেইখিনি শিকালে তাৰপিছতে মই কম্পিটিশ্যন কৰিলোঁ আৰু গোটেইকেইটা কম্পিটিশ্যনতে ফাৰ্ষ্ট প্ৰাইজ পালোঁ আৰু সেই দিনাখনৰ পৰাই মানে উৎসাহিত হৈছে আৰু যে মই ভাবিছোঁ যে মই গান গাব পাৰিম আৰু ইয়াত যিমানবিলাক মানে মোৰ গুৰুসকল আছিলে তেওঁলোকে সকলোৱে কৈছে আৰু সকলোৱে প্ৰশংসা কৰিছে যে মই কৰিব পাৰিম ভৱিষ্যতে আগুৱাই যাব পাৰিম সংগীতৰ ক্ষেত্ৰত গতিকে সেই তেতিয়াৰ পৰাই আৰম্ভণি আৰু মানে ক'বলৈ গ'লে সেই স্কুলৰ টিচাৰজন সেই ছাৰজনৰ কাৰণে আপুনি এইটো লাইন মোৰ গুৰু মানে তেওঁ কোৱাৰ কাৰণেহে আচলতে মই গান গালোঁ নতুবা এনেই মোৰ মায়ে গান গায় প্ৰথম গুৰু মোৰ মা আচ্ছা মোৰ প্ৰথম গুৰু মোৰ মা তো সেই মায়ে তেনেকৈ শিকাই সৰুৰ পৰাই প্ৰফেচনেলি কৰিছিলে নে আপোনাৰ মাৰ কথা কৈছো নাই প্ৰফেচনেলি নহয় মায়ে মানে কি হ'ল আগতে সৰু বয়সতে বিয়া হৈ যায় কম বয়সতে গতিকে মায়ে সেইখিনি প্ৰফেচনেলি কৰিবলৈ নাপালে আৰু বাকী সেই যেনেকৈ আধুনিক গীত বনগীত গায় আগতে জ্যোতি ৰাভাৰ যেনেকৈ গায় কম্পিটিশ্যন কৰে তেনেকৈ মাহঁতো কৰিছিলে আগতে তো মায়ে যিখিনি কৰিব নোৱাৰিলে মায়ে বিচাৰে আৰু যে সেইখিনি তেওঁৰ সপোনটো মই পূৰ কৰোঁ আচলতে আপুনি যেহেতু ক'লে ডিব্ৰুগড় জিলাৰ হয় ডিব্ৰুগড় জিলাৰ পৰা এই গুৱাহাটীৰ এই যাত্ৰাটোত যথেষ্ট কঠিন এটা এজনী ছোৱালীৰ কাৰণে মই ভাবোঁ আৰু বেলেগৰ কাৰণে নহ'বও পাৰে কিন্তু মোৰ কাৰণে আছিল মানে মই সৰুৰ পৰা তাতে পঢ়া শুনা কৰিলোঁ চাবুৱাতে কেতিয়াও ওলোৱা নাই মই তাৰ পৰা চাবুৱাৰ পৰা মই ডাইৰেক্টলি গুৱাহাটী আহিছোঁ তো থাকে বহুত প্ৰব্লেমছ থাকে মই ভাবোঁ যে জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে যেতিয়া যিকোনো এটা ফিল্ডত তুমি নামিব ট্ৰাই কৰা যেতিয়া নামিবা তো তেতিয়া যিকোনো ফিল্ডতে কষ্ট হ'বই মই ভাবোঁ ষ্ট্ৰাগল কৰিবই লাগিব আৰু জীৱনৰ ষ্ট্ৰাগলৰ অবিহনে মই নাভাবোঁ যে যেতিয়া সেই ছাকচেছটো চাগে যদি পাওঁ তেতিয়া সেইটো ইমান মিঠা নালাগিব মানে যদি ষ্ট্ৰাগলখিনি নাথাকে সেইটোৱে আৰু গতিকে নিজকে লাকি বুলি ভাবোঁ বহু ক্ষেত্ৰত তেনেকুৱা কিবা ষ্ট্ৰাগল বা আপোনাৰ যিটো জীৱনৰ কাৰণে চিৰস্মৰণীয় হৈ থাকিব তেনেকুৱা কিবা ঘটনা আছে চিৰস্মৰণীয় এনেকুৱা ঢেৰ আছে কিবা কিবি যদি এটা এক্সাম্পল হিচাপত আমাৰ যদি কয় আৰু ভাল লাগিব সেইবুলি স্মৃতি বুলিয়ে নকওঁ মাজৰ সময়খিনিত চব সময় বুলি নকওঁ বাৰু কেতিয়াবা এনেকুৱা হয় এতিয়াও ইনফেক্ট প্ৰব্লেম হয় মানে ফাইনেন্সিয়েলি বহুত ক্ষেত্ৰত বহুত বেছি প্ৰব্লেম হয় কেতিয়াবা এনেকুৱা হয় যে 1 টকা পইচা নাথাকে কিবা এটা যদি খাম বুলি ভাবোঁ তুমি ৰাস্তা ফালে চাই যাব লাগিব কিন্তু মই মানে এফৰ্ড কৰিব নোৱাৰোঁ মানে এটা টাইম আছিলে তেনেকুৱা যেতিয়া মানে ফাৰ্ষ্ট গুৱাহাটী আহিছোঁ আৰু তেতিয়া আৰু ইমান বেছি তুমি ঘৰৰ পৰাতো লৈ থাকিব নোৱাৰা ন যে আৰু আমাৰ এনেকুৱা নহয় যে আমি বোলে বহুত এষ্টাব্লিছ হয় মানে শ্ব'জ আহি থাকে কাম আহি থাকে সেইটোতো নহয় তেতিয়া ফাৰ্ষ্ট আহিছোঁ আৰু তেতিয়াহে মানে ৰাস্তা ফালে গৈ থাকিলে কিবা এটা বস্তু খাবলৈ মন গ'লে নোৱাৰোঁ খাবলৈ কিন্তু ভাল লাগে মোৰ এটা কথাই ভাল লাগে যে জীৱনৰ খালী জেপে আৰু খালী পেটে যিটো কথা শিকাব পাৰে যিটো জ্ঞান দিব পাৰে জীৱনৰ মানে মই ভাবোঁ আৰু একোটা বস্তুৱে সেইটো শিকাব নোৱাৰে আচলতে মই সেইটো নিজৰ ক্ষেত্ৰত লাগি বুলি ভাবোঁ কাৰণ আমি অভাৱত ডাঙৰ হৈছোঁ ইমান ধনী ঘৰৰ ছোৱালী নহয় মই গতিকে মই যি বিচাৰোঁ যে মই বিচৰাৰ লগে লগে যে ঘপককৈ কিবা এটা বস্তু দি দিব পাৰিব সেইটো নহয় মানে তো ছাপোৰ্টটো আছে অলৱেজ আমাৰ ঘৰৰ পৰা মোক মায়ে ছাপোৰ্ট নকৰা হ'লে মই এইখিনি আহিবই নোৱাৰোঁ মই তেওঁৰ ছাপোৰ্টটো আছে কিছু ক্ষেত্ৰত ফাইনেন্সিয়েলি হয় ইমানকৈ লাগি থাকিব নোৱাৰে কাৰণ আমাৰ ঘৰত আৰু 2টাকৈ ল'ৰা ছোৱালী আছে ভাইটি ভণ্টি আছে তেওঁলোকৰো পঢ়া শুনা থাকে গতিকে সেইখিনি ক্ষেত্ৰৰ পৰা কিছু ক্ষেত্ৰত অকণমান কম্প্ৰমাইজ কৰি চলিব লাগে গতিকে সেইটো সেয়াই আৰু সেইটো আচলতে অভাৱটো মই পালোঁ কাৰণে মই ভাবোঁ ইমানখিনি বুজি পালোঁ আচলতে জীৱনটোক লৈ সেইটো কাৰণে আজি প্ৰতিষ্ঠিত এগৰাকী গায়িকা হিচাপে প্ৰতিষ্ঠিতটো নহয় এতিয়াও কৰি আছে অসমত জনপ্ৰিয় কিন্তু বহু মানুহে নাজানে কিন্তু ক'বলৈ গ'লে আপোনাৰ 80% মানুহে
নয়না বুলি ক'লে সকলোৱে চিনি পায় আমাৰ হেতু ফালে চিনি পায় কিন্তু অলপ মানে অকমান হেৰি হয় এই ফালৰ খিনি মানে দিগদাৰ হয় এটো কাৰণে ইয়াত আহি পানি মানে বৰ্তমান ইকুৱেল কৰি আছে নাই হে বুলি নহয় চাওঁচোন কিমান পাৰো কি কৰো কাম কৰি যাম বা আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ টাৰ্নিং পইণ্টটো আপুনি কোনটো বুলি ভাবে টাৰ্নিং পইণ্ট বুলি ক'বলৈ গ'লে এনেইতো সোণৰ কাৰেংটোৱে হয় যিটো জৰিয়তে মোৰ গোটেই উজনি নামনি দুইটা ছাইডতে বাজিছিলে গানটো হয় দুইটা ফালৰ পৰাই বহুত বেছি ৰিলছ কৰিছিলে কিন্তু মই সেই ডিব্ৰুগড়ত যেতিয়া আছিলোঁ তেতিয়া মোৰ লেচাৰী বুলি এটা এলবাম আছিলে তাতে মোৰ এটা গীত আছিলে ভাল পাওঁ তোমাক বুলি সেই গীতটো আকোৱালি লৈছিলে সেই সময়ত সেই মানুহখিনিয়ে মানে আমাৰ সেইফালৰ আৰু উজনি অসমৰ ফালে আৰু বাকী সেইটো এলবামত মই মৰাণ সম্প্ৰদায়ৰ তাহাঁতৰ বিহু যোনখিনি সংৰক্ষিত হৈ আছে বৰ ধুনীয়া ধুনীয়া বিহু আছে তেওঁলোকৰ মাজত তো তেওঁলোকৰ বিহু গীতৰ ওপৰতো মই কৰিছিলোঁ কেইবাটাও মোৰ গীত আছে তাতে তেনেকৈ ভাল পাওঁ বা যদি আপুনি যোনটো গীত এতিয়া উজনি অসমত বা ডিব্ৰুগড়ত থাকোঁতে যিটো ভাইৰেল হৈছিলে সেই গীতটো অকণমান গুণগুণাই দিব নেকি অ'কে ঠিক আছে ভাল পাওঁ তোমাক আজিও খুব ভাল পাইছিলোঁ ভাল পাই থাকিম তোমাকে শপত ললোঁ জীয়াই থাকিম বুকুতে তোমাকে লৈ যদিও তুমি যোৱাগৈ আনৰে হৈ তোমালে মোৰ অন্তৰ সদায় মৰম থাকিব মৰিলেও আত্মায়ো তোমাকে বিচাৰিব নোৱাৰো আনকে দিব শুন মৰম বুৰাণক যাচিব নোৱাৰো আনকে দিব শুন মৰম বুৰাণক যাচিব বহুত বেছি ধুনীয়া গান নাই মই একচুৱেলি মানে কি বহুত দিন প্ৰেক্টিচ কৰা নাই ভইচটো হিলি আছে চ' চৰি সেইকাৰণে মই সকলোকে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ প্ৰেক্টিচটো বহুত কম আচলতে মই ঘৰ গৈছিলোঁ যে বহুত দিন থাকিলোঁ এতিয়া ৰিচেণ্ট বেক হৈছোঁ মানে ঘৰত থাকোঁতেতো ক'ত প্ৰেক্টিচ চলে একো নাই অনুশীলন নাই আচলতে সেইকাৰণে ভইচটো হিলি আছে আপুনি গুৱাহাটীলৈ ডিব্ৰুগড়ৰ পৰা কেতিয়া আহিছিলে কোনটো চন আহিছিলোঁ বাৰু কোনটো চনত আহিছিলোঁ পাহৰিলোঁ নহয় সেইটো কিন্তু হ'ল আৰু দিন হ'ল মানে ইয়াতে গুৱাহাটীৰ দিন হ'ল 17-18 আছিল নেকি কিমান তেতিয়া আহিছিলোঁ তেতিয়াৰ পৰা আহি প্ৰথম একো অহাৰ একো হেৰি নাছিলে তাৰ প্লেন নাই তেনেকৈ তাৰপিছতে মোৰ সেই ঋতুৰাজ মোৰ মাহী ল'ৰা সি মানে গুৱাহাটীলৈ মাছ কমিউনিকেশ্যন পঢ়িবলৈ আহিম বুলি ক'লে সেইখিনি সময়ত তাৰপিছতে আৰু এজন মোৰ লগৰ আছিলে মিউজিক লাইনৰে ৰিলেটেড NX মনো মই আগতে নামটো উল্লেখ কৰিছোঁ তেওঁ সংগীত শিকিবৰ কাৰণে আহিম বুলি ক'লে তাৰপিছতে তাহাঁতি মোক ফ'ৰ্চ কৰিলে যে তয়ো ইয়াতনো কি কৰিবি ইয়াততো আমাৰ তেনেকুৱাকৈ সেইখিনি সময়ত তেনেকুৱাকৈ স্ক'প নাই তো তই ঘৰত থকাতকৈ তাতে ব'ল তাতে আমি গোটেইকেইটা যিহেতু থাকিমেই একো প্ৰব্লেম নহয়তো তই সংগীতৰ যাত্ৰাটো তই আৰম্ভ কৰিব পাৰিবি মই ভাবিলোঁ একো তেনেকৈ ভাবি থকা নাই আৰু তেতিয়া আহিম বুলি ক'লোঁ ঘৰত প্ৰথমতে ৰাজি হোৱা নাই আৰু মাহঁতে মানে মোক তেনেকৈ এৰি নিদিয়ে ঘপককৈ আৰু এৰি দিবনো কিয় মই ক'তো ওলায়ে পোৱা নাই চাবুৱাৰ পৰা তো সেনেকৈ মিলাই মিলি আহিলোঁ আৰু গুৱাহাটী আহি লাহেকৈ সংগীত কৰিম বুলিয়ে আহিছোঁ আৰু এগৰাকী গায়িকা বনিম বুলিয়ে মই সেই সপোনটো বান্ধিয়ে গুৱাহাটীলৈ বুলি ঢাপলি মেলিছিলোঁ সেই সময়খিনিত কিন্তু তাৰপিছত আহি জীৱনৰ যিটো ষ্ট্ৰাগল হ'ল মানে ভাষা নাই মানে বহুতখিনি অভিজ্ঞতা আছে আচলতে মই অলপ আগত কৈছোঁ এই কথাখিনি উল্লেখ কৰিছোঁ যে চবতকৈতো প্ৰব্লেম হয় কি গুৱাহাটীখনত থাকিলে ইয়াত থকা পঢ়িবলৈ অহাই হওক বা বেলেগ বেলেগ ফিল্ডত কাম কৰিবলৈ অহা সকলোৱে জানে মানে ফাইনেন্সিয়েলি কিমান বেছি মানে হেৰি হ'ব লাগে তো বহুত বেছি লাগে পইচা পাতি লাগে আৰু সেইটো ক্ষেত্ৰত আমাৰ ইমানো বেছি নাছিলে তো সেই প্ৰব্লেম হৈছিলে মই সেইকাৰণে কৈছিলোঁ মানে জীৱনৰ খালী পেটে আৰু খালী জেপে বহুখিনি কথা শিকাই যায় আৰু যিটো মই নিজকে লাকি বুলি ভাবোঁ অভাৱটো অনুভৱ কৰিলোঁ কাৰণে চাগে জীৱনৰ এই মহত্বটো বুজি পালোঁ মানে এতিয়া বৰ্তমান ইমান এটা ডাঙৰ ষ্টেজত আপুনি আছেগে
ডাঙৰতে ষ্টেজ বুলি নকওঁ, বুজি পাইছো যিয়ে নহওক আপুনিতো বৰ্তমান অকণমান 100ত কি 0ত চাগে 1% এটা লাগিছে বুলি মই ক'ব তেনেকুৱা পাৰোঁ। নহয় ঈশ্বৰখিনি আছে, বহুত কৰিব লগা আছে, জাষ্ট জীৱনটো আৰম্ভ হৈছে আৰু। আপুনি এইটো কথা কওকচোন, এজন পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে, কিন্তু আপোনাৰো তেনেকুৱা জীৱনত কোনোবা সফলতাৰ ক্ষেত্ৰত এনেকুৱা এজন ব্যক্তি আছে নেকি যিজনে আপোনাৰ সেই হাতখনত ধৰি আগুৱাই দিছিলে বা আগুৱাই লৈ গৈ আছে সংগীতৰ ক্ষেত্ৰত? প্ৰথম অৱস্থাটোত মই মোৰ মাৰ নামেই ল'ব লাগিব, কিয়নো তেওঁ যদি মোক ছাপোৰ্ট নকৰিলে হয়, তেওঁ যদি সংগীতৰ মোক সেই শিক্ষাখিনি নিদিলে হয়, তেতিয়াহ'লে হয়তো চাগে মই এখন ফিল্ডত কেতিয়া নাহিলোঁ হয়। তো মা প্ৰথম, আৰু মই যোনজন ছাৰৰ কথা কৈছিলোঁ, বদন বৰুৱা ছাৰ, তেওঁ, আৰু এজন আছিলে মোৰ বন্ধু, এতিয়া মই ক'লোঁ NX মনো, যিজনে ছাপোৰ্ট কৰিছিলে সেই সময়খিনিলৈকে আৰু। বাকী এতিয়াতো ফেমিলি ছাপোৰ্ট বুলিয়ে ক'ব লাগিব। মোৰ ভণ্টি আছে মেৰিনা, তাই মানে মই কি ক'ম তাইৰ বিষয়ে, তাই মোৰ চব কৈছোঁ চব, মানে তাই বহুত ছাপোৰ্ট কৰে, মানে লাগিলে নিজে কষ্ট কৰিব, কিন্তু মোৰ কাৰণে তাই কৰিব, মানে তই এইটো কৰ, তই সেইটো কৰ। কেমেৰা আগত আহিবৰ কাৰণে মই তাইৰ পৰা একচুৱেলি মানে সাহস পাইছোঁ বুলি ক'ব লাগিব, না বা তই এইটো কচোন, এইটো ৰিলছ এটাটো কৰি দিওঁ, এনেকুৱা টাইপ, মানে তই এনেকুৱা ধৰণৰ কাম কৰিব লাগে। এতিয়া ষ্টুডিঅ'ত যদি কাম কৰিবলৈ যাওঁ, দুইজনী যাওঁ, তেতিয়া মই মইনা কলিজা বুলি এটা গীত কৰিছিলোঁ এবছৰ, যোৱা বছৰ, তাতকৈ আগৰ বছৰ কৰিছিলোঁ। সেই গীতটো কৰোঁতে বহুত কষ্ট হৈছিলে, মানে সেইখিনি টাইমত তাই ভণ্টি মোৰ লগত আছিলে। ষ্টুডিঅ'ৰ ভিতৰত চাগে কামটো কৰিম বুলি ৰওঁতে মানে 1 মাহমান চাগে তেনেকুৱাকৈ গৈছে, মানে আমাৰ একদম সেই চুক এটাতে, ষ্টুডিঅ'ৰ চুক এটাতে তাই কাপোৰ এখন লৈ শুই যায় বেচেৰি। মই গোটেই ৰাতি বহি থাকোঁ তাতে টোপনি ক্ষতি কৰি। মানে সিমানখিনি লেভেললৈকে তাই মোক ছাপোৰ্ট কৰে, মানে। আৰু বাকী মাটো আছে, ভাইটি আছে, দেউতা আছে। মানে ষ্ট্ৰাগলটো ভালকৈ আপুনি কৰিবলগীয়া হৈছে। ষ্ট্ৰাগলটো বহুত বেছি, কেলৈ কি আমাৰ মিডল ক্লাছ ফেমিলিৰ ষ্ট্ৰাগলটো অলপ বেছি হয়, মানে ফাইনেন্সিয়েলি ক্ষেত্ৰৰ ফালৰ পৰা চাবলৈ গ'লে, বা যিকোনো ক্ষেত্ৰৰ ফালৰ পৰাই নহওক কিয়। আৰু তাতে মই এগৰাকী গাঁৱৰ ছোৱালী, তো বহুত কথা সমাজৰ ক্ষেত্ৰৰ ফালৰ পৰা বহুত কথা আহে এগৰাকী ছোৱালী হিচাপে। তো সেইখিনি বস্তুকো মানে আওকাণ কৰি আগুৱাই যাব পৰা, মানে আগুৱাই যাবলৈ কষ্ট হয়, কিন্তু হ'লেও যাবতো লাগিবই। সপোন এটা বান্ধিছোঁ যেতিয়া নেকি, সপোন দেখিছোঁ যেতিয়া নেকি, সপোনটোতো ফুলফিল কৰিব লাগিব। সেইকাৰণে এইখিনিতে এটা কথা সুধিম, আপোনাৰ এই যে ডিব্ৰুগড় চাবুৱাৰ পৰা গুৱাহাটীলৈ এই যাত্ৰাটো কৰিলে, এই যাত্ৰাটোৰ যেতিয়া এটা গান উলিয়ায়, গানটো আপুনি বিভিন্ন ধৰণৰ গান উলিয়াইছে, সেই গানটোৰ আঁৰত বিভিন্ন ধৰণৰ কষ্ট জড়িত হৈ থাকে। বিশেষকৈ ক'ব লাগিব আমাৰ ফাইনেন্সিয়েল বহুতখিনি বহুত হয়। সেইখিনি আপুনি কেনেকৈ কি কৰে? কাৰণ বহাগৰ ছিজনটোত ক'বলৈ গ'লে ফাংচন পায় বা বিহু হেৰি কৰে, কিন্তু এইবাৰতো বিশেষকৈ নহ'লে, যুদ্ধৰ কাৰণে বহুতখিনি হেৰি পষ্টপন কৰিলে। আপুনি কেনেকৈ এটা গান সৃষ্টি আৰু যিখিনি কষ্ট থাকে বা ফাইনেন্সিয়েল, সেইখিনি কেনেকৈ কি কৰে? সেইখিনিতো প্ৰায় ঘৰৰ পৰাই ছাপোৰ্ট কৰে বুলি ক'ব লাগিব। এতিয়া সৰুৰ পৰাই কৰি আহিছে যিমানখিনি পাৰিছে, কিন্তু এতিয়া ডাঙৰ হোৱাৰ পিছত ইমানো ল'বলৈ বেয়া লাগে, মানে সেইকাৰণে মই খুব কম কাম কৰিছোঁ মই, কিন্তু যিকেইটা কাম কৰিছোঁ সেইকেইটা মই ভাল কৰিবৰ কাৰণে চেষ্টা কৰোঁ, কাৰণ আমি বাৰে প্ৰতি দিব নোৱাৰোঁ। মানে ফাইনেন্সিয়েলি আমাৰ যোনটো আমাৰ আৰ্থিক অৱস্থাটো, সেইটো দিশলৈ লক্ষ্য কৰি আমি গোটেই 12 মাহত একদম যে 4-5টা কাম কৰিম সেইটো নহয়, যিকেইটাই কৰোঁ যাতে ভাল হয় সেইধৰণে কৰোঁ। বাকী ঘৰৰ পৰাই ফাইনেন্সিয়েলি ছাপোৰ্ট আছে মোৰ এতিয়া বৰ্তমান, আৰু বাকী সৰু সুৰাকৈ শ্ব'টো যিবিলাক কৰি থাকোঁ তাৰ পৰাই এনেকৈ চলি থাকোঁ। আৰু শ্ব'ৰ কথাটো যিহেতু ওলাইছে, কেতিয়াবা আপোনাৰ লগত এনেকুৱা বেয়া ইনচিডেণ্ট হয় নেকি? বিহু ফাংচনত গৈ পানি বা তেনেকুৱা বিভিন্ন ধৰণৰ কথা আমি শুনি থাকোঁ, তেনেকুৱা কিবা হৈছে নি অৱগত কৰিব পাৰিব? সেইখিনি ক্ষেত্ৰত কি হয়, পইচা পাতিৰ ক্ষেত্ৰত হয়। যেতিয়া ধৰি লোৱা শ্ব' কৰি শেষ হয়, কিছুমান কমিটি, মই চবৰে কথা নকওঁ দেই, কিছুমান বহুত ভাল থাকে, বহুত বেছি সন্মান কৰে, বহুত ভাল অভিজ্ঞতাও আছে, তাতে সন্মান কৰে, তাহাঁতি যি কৰিব লাগে কৰে আৰু। কিন্তু বাকী এনেকুৱা হয় কিছু ক্ষেত্ৰত, কিছুমান এনেকুৱা থাকে গান চান গোৱাৰ পিছত আৰু পইচাটো দিবলৈ মন নকৰে, মানে কেতিয়াবা কমিটিৰ মানুহ তাৰ পৰাই গায়ব হৈ যায়, তো তেনেকুৱা হয়। আৰু এটা ইনচিডেণ্ট আছিলে, মই শ্ব' কৰিবলৈ যাওঁতে আমাৰ সেইফালে আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত এটা জেগাত, মই জেগাখিনিৰ নামটো কৈ নিদিওঁ বাৰু, সেইখিনিতে শ্ব' কৰিবলৈ যেতিয়া গৈছোঁ, সেইখিনি বিহু ছিজনত একচুৱেলি বহুত বতাহ ধুমুহা দি থাকে। তো সেইদিনাখন শ্ব' কৰিবলৈ যাওঁতে প্ৰথম অৱস্থাত ঠিকেই আছে, তাৰপিছত শ্ব' যেতিয়া পাইছোগে, ইমানেই বতাহ ধুমুহা দিলে মানে ষ্টেজটোকে উৰি গ'ল, মানে নাই
বহুত ডাঙৰ ডাঙৰ হিল দিছে হিলৰ কাৰণে তাৰমানে মানুহবিলাকে তাত থকা শ্বেয়াৰবিলাক মূৰত লৈ ঘৰ গুচি গ'ল তাৰপিছতে কিছুমান মানুহ থাকে নহয় বুজি নাপায় এতিয়া ধৰি লোৱা মই বেলেগ এখন তাতে কমিটিৰে কোনোবা মেম্বাৰ আছিল তো সেই তাহাঁতৰ ঘৰতে অলপ বহিলোগে বতৰটো বেয়া কাৰণে বহাৰ পিছত বাহিৰত মানুহ এখিনি কৈ আছে যে নাই তাই গান গাবই লাগিব তাই কৰিবই লাগিব আমাৰ ইমানখিনি আমি পইচা অলৰেডি মানে তাইক এডভান্স দিছো আমি তাই গাবই লাগিব আজি নাগালে তাইক নেৰো তো তেনেকুৱা ধৰণৰ কথা তো সেইখিনি টাইমত মই কৈছো যে ষ্টেজটো নহলে কেনেকে গাওঁ ইমান বতাহ ধুমুহাৰ মাজত জানো অনুষ্ঠানটো কৰিব পাৰি নোৱাৰি নহয় তাতে সেনেকে চবে বহুত সময়লৈকে হেতু বস্তুতে লাগি থকা হ'ল তাৰপিছতে মিলাই মিলি কিবাকে আহিলো আৰু তাত গান গালে কিনে নাই এইটো পৰিস্থিতি নাই যে মই তাত গীত গাম মানে কিছুমান অবুজ মানে থাকে বহুত বেছি থাকে মানে থাকে সব যে ভাল হেতু নহয় মানে কিছুমান অবুজন মানুহ এখিনি থাকে আৰু কিছুমানে যে ষ্টেজত আপুনি গান গাই থাকিব তলৰ পৰা যে কিছুমানে বৰ বেলেগ ধৰণৰ কমেন্ট কৰে একদম বেয়া ইংগিত দিয়ে কিছুমানৰ বেয়া কমেন্ট কৰে সেইবিলাকো আওকাণ কৰি আমি যিহেতু অনুষ্ঠানটো চলাবই লাগিব দুই এজনহে বেয়া থাকিব বাকিবিলাকতো নাথাকে তেওঁলোকে ইমান কষ্ট কৰি এটা অনুষ্ঠান চাবৰ কাৰণে আহে গোটেই ৰাতি টোপনি ক্ষতি কৰি আমাৰো দায়িত্ব থাকে দিয়াচোন আমি যাতে সেই অনুষ্ঠানটো আমি যাতে সুন্দৰভাৱে কৰি যাব পাৰো আৰু তাহাঁতক যাতে আমি হেৰি নকৰো আৰু যে বেয়া যাতে নাপায় যে কিয় চাবলৈ গ'লো ভাল নালাগিলে এইটো যেন হ'ব নালাগে আমি সদায় সেইটোৱে চেষ্টা থাকে যে আমি যিকোনো প্ৰকাৰে অনুষ্ঠানটো ঠিক কৰিব লাগিব গতিকে সেইবিলাক সৰু সুৰা বস্তুবিলাক আওকাণ কৰি সেনেকে চলাওঁ আৰু বুজি পাইছো বাকী এইখিনিতে আপোনাৰ পৰা অলপ এটা বেলেগ কথা জানিব বিচাৰিম আপোনাৰ জীৱনত কেতিয়াবা প্ৰেম হৈছিলে নে বা ভাল পোৱা তেনেকুৱা আহিছিলে নে প্ৰেম থাকে প্ৰত্যেকৰে জীৱনত থাকে মোৰো আছিলে কিন্তু মই সেই সময়খিনিত তেনেকুৱা বৰ থাকে নহয় ঢেৰ ল'ৰা ভাল পায় বা কিবা তেনেকুৱা আছিলে থাকে কিন্তু মই নাছিলো মানে মই এটাই ল'ৰা ভাল পাইছো আৰু মোৰ সেইটো ব্ৰেক হৈছে তাৰমানে বহুত বেয়াকে হাৰ্ট ব্ৰেক হৈছে তাৰ পিছৰ পৰা আৰু মই ভাবা নাই মানে কেতিয়াবা চাগে জীৱনত কেতিয়াবা প্ৰেম হ'ব বা কিবা ভাবা নাই তাৰমানে সেইটো এতিয়া মোৰ বিশ্বাস এটা থাকে ন মানুহৰ বিশ্বাসটো ভাগি গ'লে আপোনাৰ হৈ গ'ল মানে হয় এতিয়া আছে ন দাধে মান আছে মই কথা পাতো মই সেইটো মিছা কথা নকওঁ মই কথা পাতো কিন্তু কোনোবা এখিনি তেনেকুৱা হয় কথা পাতিছো প্ৰথমতে ঠিকেই লাগে তাৰপিছতেও কিবা এটা যদি অকণমান গড়বড় হয় চাগে ইও এনেকুৱাই হ'ব নেকি আকৌ ঢুকায়ে খান মানে এবাৰ যদি থাকে সেইটো মানে ভাঙি গ'ল মানে মোৰ মানে ভয়ে লাগে মানে এতিয়া এইটো কাৰণে নাজানো কি হয় বহুতে কয় ল'ৰাখিনি গাত দুখ দিয়ে বহুতে ছোৱালীখিনি গাত দুখ দিয়ে মানে তেনেকৈ এটা হাৰি হৈ গুচি যায়গে আৰু সেইটো হয় কিন্তু মই সেইটো একচুৱেলি মই সেইটো কাকো দুখ দিব নিবিচাৰো কেলে কি মই ভাবো মই ডেষ্টিনিত ভৰসা কৰোঁ দেই যিহেতু মই ভগৱান বিশ্বাসী খুব পূজা কৰোঁ মই পূজা পাঠ কৰোঁ তো সেইটো ফালৰ পৰা মই ভাবো যে যাৰ লগত একচুৱেলি নাই তোমাৰ হ'বলগীয়া যিকোনো প্ৰকাৰে সেইটো গুচিয়ে যাব ছিগি ভাগি যাবই মানে সেইটো মই দুখ কৰিও লাভ নাই সেইটো চাগে সেই সময়খিনিলৈকে তেওঁ মোৰ লগত আছিলে মানে তাৰ পিছৰ সময়খিনি চাগে মোৰ তেওঁৰ লগত নাই গতিকে সেইটো ছিঙি গ'ল তাত মই বেয়া পাবলগীয়া কোনো কথা নাই চাগে ভগৱানে মোৰ কাৰণে বেলেগ কিবা প্লেন কৰিছে আৰু কপালত নথকাটো কেনেকে কৰিব যিটো আছে সেয়াই হ'ব সেইটো কাৰণে সেইটো মই একচেপ্ট কৰোঁ বুজি পাইছো তেওঁ যি দিয়ে মই তাতে সন্তুষ্ট হওঁ আৰু প্ৰথম আপুনি যেতিয়া গুৱাহাটীলৈ আহিছিলে গুৱাহাটীটো একেবাৰে নতুন বুলি কৈছে তেতিয়া প্ৰথম আপুনি কেনেকে মানে এই সংগীতৰ যাত্ৰাটোত বা মিউজিক এইখিনি কেনেকে হেৰি কৰিছিলে আপুনি সেইখিনি সময়ত আচলতে মই কৈছিলো ন সেই বন্ধুজন হয় নেক্সট মনো তেওঁ আছিলে চিন্ময় কৌশিক ভাল বন্ধু মোৰ জয় আছিলে জয় নিৰ্বাণ তাৰপিছতে দীপান্বিতা ডেকা আমি বহুত ভাল ফ্ৰেণ্ড মেঘালী বৰষা চি ইজ মাই বেষ্টি বহুত ভাল লগৰ তাই মেঘালী তো গোটেইখিনি এটা টিম নিচিনাকৈ আমি আছিলোঁ সেই সময়খিনিৰ পৰা একেলগে কাম কৰিছিলোঁ মানে জীৱনৰ একদম প্ৰথম চোৱাত তাহাঁতিও প্ৰথম নতুনকৈ গুৱাহাটীলৈ আহিছে ময়ো আহিছোঁ তেনেকৈ গোটেইখিনি লগ পাই গানৰ ডিছকাছ কৰিছিলোঁ জেমিং কৰিছিলোঁ তেনেকৈ এখোজ দুখোজকৈ আগুৱাই গৈছিলোঁ আৰু সেয়াই আৰু বাকী মেঘালী মোৰ প্ৰত্যেকটো সুখ দুখত প্ৰত্যেকতে থাকেই তাই আজি মোৰ যদি কিবা এটা প্ৰব্লেম হৈছে মই যদি কওঁ যে মেঘু এইটো প্ৰব্লেম হৈছে তাই যিকোনো প্ৰকাৰে তাই মোৰ ওচৰলৈ আহিবই মানে মেঘালী বৰষাকতো চিনি পায়ে বাৰু সকলোৱে তাইও সেই মোৰ দৰে যে কেমেৰা ফ্ৰেণ্ড নহয় তাই সেইকাৰণে বহুত মানুহে আচলতে চিনি নাপায় তাই অসংখ্য গীত অসমৰ ৰাইজক দি থৈছে ভাল ভাল
গীত দি থৈছে কিন্তু মানুহে তাইকো চিনি নাপায় কিন্তু নতুনকৈ তাই এতিয়া কৰিবলৈ লৈছে দেই এতিয়া মোতকৈ বেছি তাই অকণ এক্টিভ থাকে আৰু আজিকালি দুইজনী অকণমান আৰম্ভ কৰিবলৈ লৈছে সেই আৰু আপুনি এতিয়া অকল সংগীতৰ লগতে জড়িত নে বেলেগ কিবা আপুনি কৰে নাই মই সংগীতৰ লগতে জড়িত যিহেতু এইটোৱেই মোৰ নিচা হয় এইটোৱেই মোৰ প্ৰফেশ্যন হয় গতিকে মই সংগীততে থাকিব বিচাৰোঁ ঘৰত কয় যে ইণ্টাৰভিউ দিব লাগে কিবা কৰিব লাগে এনেই পঢ়া শুনা কৰিলি কিন্তু মই কৰিছোঁ এপ্লাই কৰিছোঁ কিন্তু আজিলৈকে মই কেতিয়া ইণ্টাৰভিউ দিবলৈ যোৱা নাই তাৰমানে মাৰ পৰা সদায় গালি খাওঁ কিন্তু হ'লেও মই ভাবোঁ যে যিটো মোৰ সপোন আছে পৃথিৱীলৈ প্ৰত্যেকেই এটা সপোন বান্ধি আহে প্ৰত্যেকৰে এটা মানে লক্ষ্য থাকে আৰু মই মোৰ লক্ষ্যটো মই মোৰ সংগীত বুলিয়ে ভাবোঁ গতিকে মই সংগীতৰ লগতে যিমান দিন থাকোঁ পৃথিৱীত সংগীতৰ লগতে থাকিব বিচাৰোঁ আপুনি যিহেতু ক'লে এটা আপোনাৰ নতুন গান আহি আছে নতুন আহি আছে যিহেতু আপুনি ক'লে সেইটো কাম কাজ চলি আছে সেইটো নেক্সট আমাৰ এপিছডত দৰ্শকে শুনিবলৈ নিশ্চিতভাৱে পাব মই কেইবাটাও কৰি আছোঁ আচলতে হয় এটা অংশুৰাজ কাশ্যপ বুলি এজন দাদা আছে চিনি পায় তেওঁ অলৰেডি বহুত ভাল কাম কৰিছে অসমত ভাল বহুত তেওঁৰ গীত বহুকেইজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে এবাৰ মই ভাবিছোঁ তেওঁৰ এটা গীত আছে অনুপম বৰদেৱে মিউজিক কৰিব সেইটো কৰিম বাকী আমাৰ উঠি অহা প্ৰজন্মৰ অলপনাথ আছে বিজয় দা আছে বিজয় শংকৰ চবে চিনি পায় তেওঁ আছে মিউজিক প্ৰডিউচাৰ তেওঁৰ ওচৰত কৰি আছোঁ আচলতে সেইটো লাহেকৈ দিম আৰু শেষত যিহেতু প্ৰথমতে আমি গানেৰে আৰম্ভ কৰিছিলোঁ আৰু অনুষ্ঠানো সামৰিম আপোনাৰ কণ্ঠৰে এটি গীতেৰে গতিকে আপোনাৰ সেই গীতটো শুনাৰ লগে লগে আমি অনুষ্ঠানৰ পৰা বিদায় মাগিম নিশ্চয় মই একচুৱেলি আৰু এজন মানুহৰ নাম ল'ব লাগিছিলে মই সদায়ে পাহৰি যাওঁ আচলতে মই লিৰিক্স পাহৰাত বিৰাটেই এক্সপাৰ্ট গানৰ সুৰ মনত থাকে লিৰিক্স মনত নাথাকে সব বস্তু পাহৰি যাওঁ আচলতে কেমেৰাৰ সন্মুখত আহিলে থৰক বৰক লাগে তাৰমানে পাহৰি যাওঁ এতিয়াতো অকণমান মই পাৰিছোঁৱে বুলি মই নিজকে ভাবিছোঁ আৰু কিন্তু সেইটো হয় মোৰ তেনেকুৱা মোৰ সোণৰ কাৰেংটোত একচুৱেলি এজন দাদা জড়িত হৈ আছে কৰুণা বৰা তেওঁৰ নামটো মই ল'ব লাগিব থেংক ইউ ছ' মাছ দাদা তেওঁ মোক ইমানখিনি আচলতে ভৰসা কৰাৰ কাৰণে ইমান এটা ধুনীয়া গীত মোৰ গাবলৈ দিয়া সুবিধাকণ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ ফেমিলি ৰুণু বৌ আমাৰ তেওঁৰ পোৱালি এজনী আছে ছোৱালী এজনী ল'ৰা এটা আছে মোৰ লগত খুব ভাল খুব মৰম কৰে তেওঁলোকৰ সমূহ পৰিয়ালটোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এজন দাদাৰ নাম ল'বলৈ মই সদায় পাহৰোঁ তেওঁ চাগে হয়তো বেয়াই পাব মোক কিন্তু তেনেকুৱা নহয় আচলতে কেমেৰা সন্মুখত থাকিলে কথাবিলাক পাহৰি যোৱা যায় মোৰ মইনা কলিজা বুলি যিটো গীত কৰিছিলোঁ সেইটো গীত আমাৰ পানী তোলাৰ হয় তেওঁ শান্তনু দা তেওঁক আমি সকলোৱে কুটিকাই বুলি মাতোঁ তেওঁ মইনা কলিজা বুলি এটা বিৰাট ধুনীয়া এটা গীত দিছিলে মই মাজত কৈছিলোঁ মইনা কলিজা গীতটোৰ কথা তো সেই গীতটো তেওঁ মোক দিছিলে ধুনীয়া গীত এটি সেইটোৱে মই শেষত গুণগুণাই দিব বিচাৰিছোঁ ঠিক আছে দেখি মৰম লগা উজনি গাঁৱৰ জাকৈ বোৱা ছোৱালী যাকে পাতি বৰ বিলত মাছে মাৰুঙা মিলি তোকে দেখি মাৰুং ফুৰলি কিৰিলি তোকে দেখি হলি পাহুলি হলেও হমে মই তোৰ কাৰণে মৰম লগা পাগলী জনী বহুত বেছি ধন্যবাদ আপুনি ইমানখিনি সময় আমাক দিলে তাৰ কাৰণে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ময়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান এটা সুন্দৰ ইণ্টাৰভিউ আচলতে মোৰ ল'লে এইকণ সুবিধা দিয়াৰ বাবে বহুত ধন্যবাদ আৰু আশা কৰোঁ আপোনালোকৰ এই নতুন যাত্ৰাটো শুভ হওক আৰু ভৱিষ্যতে আৰু ভাল ইণ্টাৰভিউ দি যাওক ভাল কাম কৰক তাকে আশা কামনা কৰিলোঁ বন্ধু বান্ধৱীসকল ইমান পৰে আপোনালোকে এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ বাৰ্তালাপ আপোনালোকে শুনিলে পুনৰ এজন নতুন জনপ্ৰিয় কণ্ঠশিল্পীৰ সৈতে আপোনালোকৰ সন্মুখলৈ আমি আহি আছোঁ গতিকে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি যাবলৈ একেবাৰে নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ